স্বাগতম বন্ধুসকল, আজি মই এই ভিডিঅ'ত আলোচনা কৰিম যে আসাম টেটৰ কাৰণে কেইটামান প্ৰশ্ন বাছি উলিয়াইছোঁ অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ পৰা। আৰু এই প্ৰশ্নকেইটা টেটৰ অহাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল অসমীয়া ভাষা কোন গোষ্ঠীৰ ভাষা? চাৰিটা অপশ্যন দিয়া হৈছে। প্ৰথমটো হৈছে অষ্ট্ৰিক, আৰ্য, অনাৰ্য গোষ্ঠীৰ, তিব্বত ধৰ্মী। আনচাৰটো হ'ল আৰ্য। খ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম লিখা। চাৰিটা অপশ্যন দিয়া হৈছে। প্ৰথম অপশ্যনটো হ'ল দ্ৰাবিড়, বড়ো, নেপালী, অষ্ট্ৰিক। আনচাৰটো হ'ল অষ্ট্ৰিক। ঘ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? চাৰিটা অপশ্যন দিয়া হৈছে। প্ৰথম অপশ্যনটো হ'ল দুটা, দ্বিতীয়টো হ'ল তিনিটা, তৃতীয়টো হ'ল চাৰিটা, তৃতীয়টো হ'ল পাঁচটা। শুদ্ধ আনচাৰটো হ'ল তিনিটা।